জীৱনত নিজকে বহুত ঠগিলো বুজিছানে বহুত বুৰ্বক বনালো আৰু ভাবিছো আজিৰ পৰা একদম বুৰ্বক নবনো নঠগো আৰু অকল মই বুলিয়ে নহয় দেই সকলোৱে নিজকে নিজে ঠগি আছে কথাখন মনত ৰাখিব কি কথা কৈছো বুজি পাইছে নহয় হা কোনোবা গম পাইছে নে কি ক'ব ধৰিছো মই অকল মই বুলিয়ে নহয় দেই সকলোৱে নিজকে নিজে ঠগি আছে একদম নঠগিব কোনেও নঠগিব কি কৈছো মানে ৰাতি একদম কোনেও নুশুব দেই কথাষাৰ কিয় কৈছো মানে ৰাতি আমি যেতিয়া বিছনাখনলৈ যাওঁ শোৱাৰ লগে লগে কাৰোবাৰ টোপনি আহেনে নিশ্চয় নাহে 10 মিনিটমান 15 মিনিটমান এনেকৈ চকুকেইটা জপাই নিজে নিজে শোৱাৰ নিচিনা ফেকশ্যন ধৰি থাকিব লাগে তাৰপিছতহে টোপনি আহে ক'ব লাগিব মই শুলো দেই মই শুইছোঁ দেই মোৰ পূৰা টোপনি আহিছে এনেকৈ নহ'ব নহয় কিয় বুৰ্বক বনাম নিজে নুশুওঁ ৰাতিত যেতিয়ালৈকে টোপনি নাহে চকুকেইটা নিজে নিজে জাপ খাই নাযায় ভাবিছোঁ আজিৰ পৰা মই নুশুওঁ আপোনালোকেও তেনেকুৱা কৰিবচোন কিমান আৰু নিজকে নিজে বুৰ্বক বনাব হয়নে নহয় কমেণ্ট কৰিবচোন 10 মিনিটমান 15 মিনিটমান নিজেই নিজক একো কম গতি নোহোৱাকৈ লৰচৰ নকৰাকৈ মাতবোল নিদিয়াকৈ চকুকেইটা জপাই থকাটো বাৰু কম ডাঙৰ কথা নে 10-15 মিনিটমান তেনেকৈ ইমান বুৰ্বক বনাই আহিছোঁ বা কম বুৰ্বক বনাই আহিছোঁ নে মই আজি তাকে কথাটো ভাবিছোঁ আজিৰ পৰা মই সেইটো একদম নকৰোঁ আপোনালোকেও নকৰিবচোন দেই যদি কথাষাৰ ভাল লাগিছে কমেণ্ট কৰিব লাইক কৰিব